আসসালামু আলাইকুম নমস্কাৰ আপোনালোক সকলোকে চাৰমিন কিচেন এণ্ড ব্লগলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। মই আজি ঠেকুৱা বনাম, তাৰ কাৰণে মই ইয়াত মেজাৰিং কাপ দি এইটো মেজাৰিং কাপেৰে মই 8 কাপ ময়দা লৈছোঁ। ইয়াত সেম মেজাৰিং কাপেদি মই ইয়াত চেনি 4 কাপ দিম। বাদামটো থেতালি লৈছোঁ। বাদামখিনিও দি দিলোঁ। ইয়াত কেঁচা গোৱামুৰি দি দিছোঁ। এইখিনি ঘিউ, এইখিনি মই ঘৰতে বনাইছিলোঁ, আপোনালোকে চাব পাৰিব, মই ডেছক্ৰিপশ্যনত দি দিম। ঘি 1 কাপ দি দিলোঁ। ৰিফাইন তেল, গোটেইখিনি সামগ্ৰী মই একেলগে হাতেৰে মিলাই ল'ম। মেজাৰিং কাপত 1 কাপ চুজি দি দিছোঁ। নাৰিকল, ইয়াত 2টা নাৰিকল ৰুকি লৈছোঁ। নাৰিকল ৰুকাখিনি ইয়াত দি দিম। ময়দাখিনি মাৰাৰ পিছত এনেকা হৈছে। এতিয়া ইয়াত পানী দি কেনে অকণমান মিলাই ল'ম। লাহে লাহে অকণমানকে অলপ অলপকৈ পানী দি যাম। মইতো গোটেই ময়দাখিনি এনেকৈ মাৰি লৈছোঁ। এইটো ঠেকুৱা বনোৱা ডাইচ হয়। মই ইয়াতে ঠেকুৱাখিনি বনাই ল'ম। আপোনালোকে আগলৈ ভিডিঅ'টো চাই থাকক। মই এইখিনিকে লাড্ডু লৈছোঁ। এইটো এনেকা ডিজাইন হৈছে। হাতত অকণমান তেল লগাই লৈছোঁ, এনেকৈ বনাইছোঁ। কেৰাহীত এইখিনি তেল দি দিছোঁ। মই এতিয়া ইয়াত ঠেকুৱাখিনি ভাজি ল'ম। তেলটো অকণমান গৰম হ'লেই মই ঠেকুৱাখিনি ইয়াত দি দিম। তেলখিনি গৰম হৈ গৈছে। এতিয়া ইয়াত ঠেকুৱা এটা এটাকৈ দি দিম। ৰঙা হৈ গৈছে দুয়ো চাইড। এতিয়া মই নমাই ল'ম। মই এইটো একেবাৰে জুইৰ ফ্লেমটো একেবাৰে কমাই দি কেনে ভাজিছোঁ। বেছিকৈ দিলে ওপৰত জ্বলি যাব, ভিতৰত কেঁচা থাকিব। এইকাৰণে কমাই দি কেনে ভাজিছোঁ।
ৰেডি হৈ গ'ল মোৰ ঠেকুৱা। আপোনালোকে ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাব। মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব। আৰু আপোনালোকে যোনে যোনে ছাবস্ক্ৰাইব কৰা নাই প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো ক্লিক কৰি দিব। মোৰ আজিৰ ভিডিঅ'টোত ইমানখিনিয়ে। লগ পাম আকৌ নেক্সট ভিডিঅ'ত। ভালে থাকক, সুস্থ থাকক তাৰে কামনা কৰিছোঁ। আল্লাহ হাফিজ।